এখন মাৰ্কেট বোলে ইণ্ডিয়াৰ বস্তু পায় মানে ইণ্ডিয়ান মাৰ্কেট এখন আৰু বাইদেউ এখন ইণ্ডিয়াৰ পাকিস্তানৰ মাল পায় নেকি তো দাম মই অলপ দেখাই দি আছোঁ আপোনালোকক কিমান দাম আলু চেনি পিঁয়াজৰ ইয়াত চব্জি চাওক আম আছে প্লাম আছে পনীৰ আছে আমাৰ নৰ্মেল চেনি চম্পা কলো আছে এই 5টা বিলাহীৰ দাম কিমান জানেনে 100 টকা 5টা বিলাহী 100 টকা আমাৰ আৰু ইয়াত 5টা আম আছে 5টা আমৰ দাম কিমান 1000 টকা 1000 টকা আৰু অলপ শাক পাচলিৰ দাম চাওঁ ৰ ইয়াত ঢেকীয়া ওলাইছে নেকি হই তো এই কচু 1 কেজিৰ দাম 450 টকা চাওক আৰু 1 কেজি গাজৰৰ দাম 0.89 মানে 89 টকা আৰু ইয়াত কলপাত আছে এই কলপাতৰ দাম কিমান টকা 100 টকা এইটো দাম অনলি এটো পিস এখনটো নহয় 1 পিস হয় 1 পাউণ্ড ইয়েস 1 পাউণ্ড পাগলা হৈ যাবে ভাই বস্তুৰ দাম তো ইয়ে কত জন্ম লৈছা হে জিকা না 450 টাকা কেজি হে 4.5 পাউণ্ড জলকীয়া পার কেজিৰ দাম 950 টকা ও মাই গড তিতা কেৰেলা বাইদেউ বেলেগ বস্তু দাম কিমান মিঠাতেল কিমান মিঠাতেল 1 লিটাৰ ইয়াত 700 800 এনেকৈ থাকে আৰু কিছুমানটো 900 টকা আছে আৰু কম চাওক কেছটো মানে ইংলেণ্ডখন বহুত ধনী দেশ হয় তো ইয়াৰ যি কাৰেন্সি পাউণ্ড ডলাৰত কিয় পাউণ্ডৰ মূল্য বেছি যদি ৰূপিছৰ হিচাপত চাব যায় তো অনলি এই বস্তুখিনি 4টা বস্তুতে 24 পাউণ্ড মানে 2400 টকা আৰু ইয়াত পেট্ৰলৰ দাম কেনেকুৱা দাদা 186 তো 1 লিটাৰ পেট্ৰলৰ দাম দিস ইজ ইংলেণ্ড দোস্ত